ইছৰাম আজিও দেৰিকে সাৰ পাইছো মাৰ পৰা গালি খামেই মানে যাওঁ ঘৰটো এক চক্কৰ লগাই আহোচোন কোন কেনেকে ক'তনো আছে কোনে কি কাম কৰি আছে চাই আহিব লাগিলে ফাগনি কৰি কি কৰিছা সোণু বেটি উঠিবা কি কৰিবানো ৰাতিপুৱা ঘৰৰ কামখিনিকে কৰি আছো খুৰী এটা কথা কোৱাচোন জন্মাষ্টমী কি কৰিলে ভাল নো কি কৰিলে ভাল মানে সোনকালে উঠি গা পা ধুই গোসাঁই ঘৰত সেৱা কৰিব লাগে আমিতো তোমালোকৰ সমানত নামঘৰলৈও গৈছিলোঁ এইবিলাক কৰিলে মানে মনৰ আশা পূৰণ হয় ন ফাগনি কৰি হয়তো আকৌ ভগৱানেও ভাল পায় ভগৱানক সেৱা কৰিব লাগে ঠিক আছে তেনেহ'লে যাওঁ গাটোকে ধুই লওঁগে ন ফাগনি কৰি এই যে কি কয় জন্মাষ্টমীত হেনো এই পকা মিঠৈ বনাব লাগে আপুনি জানে নেকি বনাবলৈ জানো কি কয় মই আগতে কিমান ধুনীয়া ধুনীয়া গোল গোল মিঠৈ বনাওঁ গাঁৱত মোৰ নাম আছেতো বোলে সেই ফাগুনীয়ে হেনো বৰ ধুনীয়া মিঠৈ বনায় কি এবাৰ তুমি বনাম বুলি ভাবিছা নি ভাবিছোঁ আকৌ ওচৰত চবেই আজি বনাইছে আকৌ পকা মিঠৈ হেনো চবেই বনাইছে বনাই পুৰা একদম ষ্টেটাছত দিছে এতিয়া মই ভাবিছোঁ ময়ো বনাওঁ মই বেলেগক দেখুৱাব লাগিব কিন্তু মই যে ভালকৈ বনাব নাজানো ন সেইকাৰণে আপোনাক সুধিছোঁ আকৌ আপুনি যদি জানে দুইজনে লগে ভাগে আজি বনাম দেই ষ্টেটাছত দিছে বুলি ক'লা যে মানে ক'ত দিছেনো ফাগুনি খুৰী তুমিও মানে দেই বহুত কথা জানিব বাকী আছে আকৌ হোৱাটছআপ আৰু ফেচবুক আজিকালি মানুহে নচলাই জানো তুমি নাজানা নেকি তেওঁলোকে আকৌ এই হোৱাটছআপ ফেচবুকৰ ষ্টেটাছত লগাইছে আকৌ চবেই আজি বনাইছোঁ জন্মাষ্টমী বুলি পকা মিঠৈ বনাইছোঁ তেনেকৈ বুলি দিছে আকৌ মোৰোতো মন যায় ন দিবলৈ বুজিলোঁ সেই কি কয় ঠিক আছে শিকাই দিম দিয়া ঠিক আছে তেনেহ'লে সেই কি কয় মই যা যোগাৰ কৰোঁগৈ দেই কথাটো শুনিয়ে ভাল লাগিলে দেই মনটো ইমান দিন হ'ল পকা মিঠৈ এটা খাই নোপোৱা হ'লোঁ হেৰি কি কয় টাউনলৈ আহিলোঁ এতিয়া ইয়াতনো বিচাৰিলেওনো কোনে দিব আৰু কোনেনো বনাই খুৱাব বা ফাগুনি খুৰী আপুনি সঁচাকৈ বৰ ধুনীয়াকৈ বনাব জানে দেই বৰ পটাপট বনাই দিছে এতিয়া ময়ো ষ্টেটাছত লগাম নহয় মই বনাইছোঁ বুলি আগতে বনাই থকা অভ্যাস আছে যে সেইকাৰণে আকৌ ইমান গৰম কেনেকৈ বনাইছে আপুনি ইমান পটাপট ইমান গৰম বহুত গৰম হেৰি কৰা এই ওচৰত যে আছে পানী বাতিটো হাতখন তিয়াই লোৱা আকৌ এতিয়াহে পাৰিছোঁ পাই হাতখন অকণমান ঠাণ্ডা হৈছে মই যে সঁচাকৈ ফাগুনি খুৰী তোমাক মানি গৈছোঁ আৰু তোমাক আৰু কামত কোনেও নোৱাৰে হেৰি কি কয় কামত মই এনেও পাকৈতে বাৰু আগতে মই যিঘৰ মানুহৰ ঘৰত আছিলোঁ তেওঁলোকেতো তাত মোক লক্ষ্মী বুলিয়ে মাতিছিলে মই পিছত থাকি বেয়া পালোঁ ভালেই হ'ল তাৰ পৰা আহি দিলা এতিয়া কিন্তু আমাৰ ঘৰৰ পৰা তোমাক ক'তো যাবলৈ নিদিওঁ ফাগুনি খুৰী নামঘৰলৈ যাওঁ ব'লা মই কাম কৰা মানুহে মই নামঘৰলৈ নাযাওঁ নহয় তুমি এটা কাম কৰা মাৰ লগতে যোৱা গোলাপী মিঠৈ বনাই হ'ল নাই কিটচেনত এগাল বাচন পৰি আছে ধুই দেগে যা মোক আকৌ এনেকৈ খাৰা কথা ক'লে মই বেলেগ বেয়া পাওঁ আকৌ ফুলৰ নবৌ কৈ দিছোঁ কোৱা তোৰ আকৌ মই এনেকৈ নকওঁ কেনেকৈ ক'ব লাগিব তামোল পাণ দি ক'ম নেকি মোক তামোল পাণ দি নক'লেও হ'ব কিন্তু এই ফাগুনিৰ বহুত নাম আছে কাম নিষ্ঠাৰে কৰোঁ হয় নেকি মই আকৌ নাজানো নহয় হ'ব মোৰ আই গোসানী যোৱা কিটচেনৰ বাচনখিনি ধুই দিয়াগৈ এই ফুলৰ নবৌত থাকি ভালেই লাগে কিন্তু এই খাৰা কথাবোৰ মোৰ একদম হজম নহয় কিন্তু ঘৰৰ বাকী মানুহবোৰ কিন্তু বেয়া নালাগে ভালেই লাগে আৰু বাচনখিনি ধুইয়ে লওঁ পাই পিছত আকৌ নহ'লে ক'বহে সময়ৰ কাম সময়ত নকৰে বুলি বলে চৰি পাইলিয়া বলে আজা ডলি লেকে আজা সাজনা हाथों में मेहंदी हो मांग मेरी सिंदूरी हो तेरे नाम का किया सिंगार ओ दिलदार এনে মানে গান এটা গালে কামটো কৰিয়ে ভাল লাগে আৰু গোলাপী বাচনখিনি ধুই হ'লে ডাইনিং ৰুমত প্ৰসাদ এখিনি আছে চবকে বিটাই দিবা হেৰি মই হ'লে গাটো তিয়াইহে প্ৰসাদ চিমা কৰে ফুলৰ নবৌ সেইটো আকৌ কেলে মানে হেৰি আকৌ নামঘৰৰ পৰা অনা প্ৰসাদ নহয় জানো গা ধুইহে চুব লাগে হেনো তোক আকৌ এই আজব নিয়মবোৰ কোনে শিকালে মই জানো মানে মই আগতে যিখন মানুহত কাম কৰিছিলোঁ সিহঁত আকৌ বৌতীয়ে কৈছিলে আৰু মানে ভগৱানৰ ওচৰৰ পৰা অনা বস্তু সদায় গা ধুই পিনে চুব লাগে আৰু মই কাম কৰা মানুহ যদিও বৌতীয়ে কিন্তু মোক বেলেগ মৰম কৰিছিলে আৰু যে বৌতীয়ে মোক মানে একদম গোটেই নিয়মখিনি শিকাই লৈছিলে আকৌ ঘৰৰ চব কাম মোকে কৰিবলৈ দিয়ে আৰু ঘৰৰ মানে ভালৰ আগ কামটো মোকে কৰিবলৈ দিয়ে হ'ব কামখিনি কৰি ল তই আকৌ কথা ক'বলৈ পালে একদম কৈয়ে থাক নহয় লেঠাৰিকে আৰু প্ৰসাদখিনি সোনকালে গা ধুই বিটাই দিবি নহ'লে গোন্ধাব মই যেনিবা নাজানোহে এই ফাগুনিয়ে কাম কৰি ফাগুনিৰ নাম ৰচন কৰি দিছে আকৌ মোক কাম কৰিবলৈ শিকায় বা
ইমান ধুনীয়া ধুনীয়া খেতি কৰি থৈছে, ধুনীয়া ধুনীয়া ফুলকবি, ধুনীয়া ধুনীয়া জলকীয়া, ধুনীয়া ধুনীয়া ৰঙালাও, বা আমাৰ নিচিনা মানুহবোৰে খেতি কৰি নাখালে হ'ব। এই ধনী ধনী মানুহবোৰে এনেও খেতি কৰি ইহঁতক ইমানকৈ পাচলি দৰকাৰো নাই, এনেও কম কমকৈ খায়। বাহিৰত কোনো মানুহ ওলাই থকা নাই, এতিয়া চাঞ্চ বুজি দুটামান লৈ যাব লাগিলে মনে মনে। ताजा ताजा सब्जी देख के मेरा दिन को सुकून मिल गया है। ओय কোন এটো কি চুৰ কৰিবলৈ আহিছ? জলকীয়া চুৰটো মানে তয়ে হয়, সেইকাৰণে জলকীয়াবোৰ দেখি পাবলৈ নাই। নহয় বৰ বাইদেউ, ডাইৰেক্ট চুৰ বুলি ক'লে মোক 30কে ধৰে আকৌ। মই কিবা ইয়াত মুতিবলৈহে আহিছিলোঁ। আয়ো কথা ক'বলৈ আহিছ? তই মুতিবলৈ জেগা বিচাৰি নাপালি হে? আমাৰ শাকনি বাৰীখন নাপালি? লাষ্টটো মই ডেকা ল'ৰা হয়, য'তে ত'তে মুতু বুলি মুতি দিব নোৱাৰো নহয়। ৰাস্তাইদি ছোৱালী আহি থাকে, লাজ পাম নহয়। আয়ো এইটো কথা দেখিছ? ই মানে তল পৰি নিদিয়ে, ই চুৰ কৰিবলৈ আহিছে আৰু শাকনি বাৰীত মুতিবলৈ আহিছোঁ বুলি কৈছে। তই সঁচা কথা কচোন, তই চুৰ কৰিবলৈ আহিছিলি নাই? মই চুৰ কৰিবলৈ নাই অহা বোলো বাইদেউ, মই সেই ৰাস্তাত মুতিব নোৱাৰি পিনি এইপিনে অকণমান লুকাই পিনি মুতিবলৈ আহিলোঁ, তাকে আকৌ আপুনি দেখিয়ে পালেহি। তই মানে এনেকৈ সঁচা কথা নক, তোক মই অথনিৰ পৰা চাইহে আছোঁ। ফুলা বাইদেউ নগাত এখন লৈ আনকচোন, এক যাত্ৰাই কৈ দিওঁ। আয়ো ঘাঁহ এজনী পাল্লাতে পৰি গ'লোহি, এইজনচোন বৰ চা। ফাগুনি কি হ'ল? নগা এটা আনিবলৈ ক'লি যে, কাক কাট? এইটো জলকীয়া চুৰ। ঘৰতে বোলো দুজোপামান জলকীয়া ৰুওঁ, ঘৰতে খাবলৈ হ'ব বুলি ৰুইছিলোঁ। ইয়াৰ পৰা মই জলকীয়া এটা দেখিবলৈও নোপোৱা হ'লোঁ, আৰু গোটেই গুষ্টি মাৰি দিছে। ইয়াক আজি পাইছোঁ হাতে লোতে, ইয়াক মানে খেলটো নকৰিলে নহ'ব। পলা পলা পলা, দেখিছেনে ফুলৰ নব? ই পলালে। বা ফাগুনি তোমাক মানিলোঁ দেই, তুমি অকল ফাগুনিয়ে নহয়, তুমি ডাঙৰ ডাঙৰ হিটলাৰৰ তুলনাযোগ্য। দেখিছেনে ৰাইজ আমাৰ ফাগুনি সাহস আৰু কৰ্ম। ফাগুনি কাম আপোনালোকে কেনেকুৱা পালে জনাবচোন, আৰু ফাগুনি নিচিনা যদি মানুহ বিচাৰে তেনেহ'লে মোক ক'ব, মই নিশ্চয় আপোনালোকৰ কাৰণে যোগাৰ কৰি দিম, বিচাৰি দিম মানে তাইৰ নিচিনা। আৰু শেষত ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব। আমাৰ ফাগুনি কথা আছে নহয়, আগলৈকে ফাগুনিক চাই থাকিব লাগিব নহয়।